আজিৰ দিনটো বহুত ব্যস্ততাৰ মাজেৰেই পাৰ হ'ল। উইকেণ্ড যদিও আমাৰ ঘৰত থকাই নহয়। যিহেতু শ্ৰেয়সৰ শনিবাৰে দেওবাৰে স্কুল নাথাকে, আমি তাক এক্সট্ৰা কাৰিকুলাম এক্টিভিটিজৰ কাৰণে লৈ যাওঁ। সি আগতে জিমনাষ্টিক শিকি আছিলে আৰু আজি অলপ দিনৰ পৰা সি ছুইমিং শিকিছে। যেতিয়া তাৰ ছামাৰ ভেকেশ্যন আছিলে, সেইটো সময়ত তাক আমি 2 মাহৰ কাৰণে ছামাৰ কেম্পত পঠালোঁ আৰু সি ছুইমিংটো ষ্টাৰ্ট কৰিলে তেতিয়াই। সি আৰম্ভণিতে ছুইমিংটো ভাল পোৱা নাছিলে, সি বহুত কান্দিছিলে। ফটোবিলাক দেখি চাগে আপোনালোকে গমেই পাইছে। কিন্তু এতিয়া লাহে লাহে সি ছুইমিং ভাল পোৱা হ'ল, সি বহুত এনজয় কৰা হ'ল। সি এতিয়া ফ্ল'টিং কৰিবলৈ শিকিছে আৰু চাগে 1-2 মাহৰ ভিতৰত সি ধুনীয়াকৈ ছুইমিংটো শিকি যাব। এয়া চাওকচোন 4 বছৰীয়া ল'ৰাজনে কেনেকৈ ছুইমিং কৰিব পাৰিছে। মই এজনী গাঁৱৰ পৰা অহা ছোৱালী, কিন্তু মই বহুত ডাঙৰ হোৱালৈকেও ছুইমিং কৰিব পৰা নাছিলোঁ। এতিয়াৰ ল'ৰা ছোৱালী আৰু আগৰ ল'ৰা ছোৱালীৰ মাজত কিমান পাৰ্থক্য নহয় জানো? চাওকচোন। Good job, faster. Right.